চাওক আজি আপোনালোকক মই বুজাই দিম কি জানে আপোনালোকৰ ফেচবুকৰ ভিতৰত কোনটোত ইস্যু লাগে কোনটোত কপিৰাইট লাগে কোন ঠাইখিনিত বেমাৰ আজাৰ হয় সেইটো কেনেকৈ চাব পাৰি সেই বস্তুটো আপোনাক মই দেখাই দিছোঁ এতিয়া চাওক এইটো চোৱা এইটো মোৰ প্ৰফাইল ঠিক আছে আপোনালোকে চাওক এক নম্বৰ কাম আপোনালোকৰ প্ৰফাইলটো ভাল আছে নে ক'ত চেক কৰিব এই প্ৰফেশ্যনেল ডেছবৰ্ডত যাব গ'ল এই যে ওপৰত চাওক এংগেজমেণ্ট সাইডত মনিটেশ্যন দেখা পাইছে এংগেজমেণ্টৰ সাইডত মনিটেশ্যন ইয়াত ক্লিক কৰক ক্লিক কৰাৰ পিছত এইটো দেখা পাইছে কি লেখা আছে মনিটেশ্যন ষ্টেটাছ ইয়ৰ প্ৰফাইল ইজ আৰ্নিং মানি টিক মাৰ্ক এই যে গ্ৰীণ টিক মাৰ্ক এইটো যদি আপোনালোকৰ ঠিক থাকে বৰ্তমান কোনো অসুবিধা নাই ঠিক আছে যদি ইয়াত হালধীয়া ইয়েলো কিবা যদি ইস্যু লেখাৰ আপোনাৰ ইস্যুটো ইয়াত শ্ব' কৰিব ইয়াত ইস্যু ঠিক আছে ইস্যু আপোনাৰ ইয়াতো শ্ব' কৰিব আৰু এটা ঠাই আছে আৰু যদি আপোনালোকৰ এইটো ৰেড হয় এইটো ৰেডো হ'ব পাৰে কিন্তু হা এইটো আপোনাৰ ৰেটো হ'ব পাৰে চাওক আৰু এইটো চাওক এবাৰ ইয়াৰ প্ৰফাইল ইজ এক্টিভ এণ্ড আৰ্নিং দেখা পাইছে এই চাৰ্টখন দেখা পাইছে এনেকুৱা আহিব যদি এইটো থাকে তাহলে আপোনাৰ ঠিক থাকে যদি ইয়াত কাটা চিন থাকে কাটা চিন নট এক্টিভ তেনেহ'লে আপোনাৰ প্ৰব্লেম আপোনাৰ ইস্যু লাগিছে বুজি পালে ইস্যু লাগিলে আপুনি এইটো গম পাব নট ইয়াৰ প্ৰফাইল ইজ এক্টিভ নহয় মানে ঠিক আছে এই তলত চাব চি হোৱাট টুলছ আৰ এভেইলেবল এইটো ক্লিক কৰিব কোনবিলাক টুল আপোনাৰ এভেইলেবল আছে সেইবিলাক শ্ব' কৰিছে ইয়াত চাওক আপোনালোকৰ ইয়াতে চাওক এই যে ষ্টাৰ্ছ মোৰ খোল খোৱা আছে তলা ছাবস্ক্ৰিপশ্যন মোৰ দেখা পাইছে ষ্টাৰটো মোৰ খোল খোৱা আছে এইটো চাওক ষ্টাৰ্ছ চাওক এতিয়া ছাবস্ক্ৰিপশ্যন এইটো মোৰ খোল খোৱা আছে দেখা পাইছে তাৰপিছত মোৰ এইটো কণ্টেণ্ট মনিটেশ্যন এইটো চাওক কণ্টেণ্ট মনিটেশ্যন এইটো মোৰ খোল খোৱা আছে চাওক আপোনাৰ যদি খোল খোৱা হয় আপোনাৰ এনেকুৱা ল'ব চাওক খোল খোৱা লৈ এনেকুৱা ল'ব দেখা পাইছে এনেকুৱা ল'ব বুজিছে আৰু চাওক এই কণ্টেণ্ট মনিটৰৰ ভিতৰত আপোনালোকে ইয়াত চাওক মিউজিক লাইচেঞ্চ আছে নাই মই মানে মিউজিক লাইচেঞ্চ মই পোৱা নাই বুজি পালে মানে মই গানৰ লাইচেঞ্চ পোৱা নাই যদি গানৰ লাইচেঞ্চ আপোনালোকে সুধি থাকে নহয় ক'ত থাকে এই কণ্টেণ্ট মনিটৰৰ ভিতৰত ইনভাইটেড মিউজিক লাইচেঞ্চ ইয়াত থাকিব যদি আপুনি পায় তেতিয়া আপুনি গান দিব পাৰিব নহ'লে নোৱাৰিব তাতে আৰু থাকিব গানৰ ভিতৰত ইনভাইটেড মিউজিক লাইচেঞ্চ য'ত লেখা থাকিব তাতে লেখা থাকিব আপোনাৰ ৰয়েলটি ফ্ৰী আৰু ৰিভিনিউ শ্বেয়াৰিং ঠিক আছে এতিয়া মই আৰু বস্তু দেখাই দিছোঁ মানে এইটো চাওক এতিয়া মই বেক কৰিম প্ৰফাইলটো বেক কৰিম এইবাৰ মই ক'ত যাম চাব আপুনি ভালদৰে চাই লওক ঠিক আছে এতিয়া মই এইটো ডেছবৰ্ড আহিলোঁ মেইন ডেছবৰ্ডত এই যে ওপৰত ছেটিংছত যাব এইটোত ক্লিক কৰিল ক্লিক কৰাৰ পিছত এতিয়া আপোনাৰ প্ৰব্লেমটো আপুনি ক'ত চেক কৰিব যে আপোনাৰ কপিৰাইট লাগিছে যিকোনো কপিৰাইট আপুনি গান লগাই দিছে এই তলত যাব এনেকৈ হেল্প এণ্ড ছাপৰ্ট এইটো চাওক হেল্প এণ্ড ছাপৰ্টত গ'ল যোৱাৰ পাছত এই যে ছাপৰ্ট দেখা পাইছে ছাপৰ্ট এইটো ছাপৰ্টত ক্লিক কৰিল ক্লিক কৰাৰ পাছত এনেকুৱা ল'ব চাওক এনেকুৱা আগত বেলেগ আছিল এতিয়া বেলেগ হ'ল এতিয়া চাওক ছাপৰ্ট ইনবক্স এইটো চাওক ছাপৰ্ট ইনবক্স এই চাওক ইয়ৰ এলাৰ্ট দেখা পাইছে ইয়ৰ এলাৰ্ট ইয়াত চাওক ক্লিক কৰক চাওক ন' ভাইলেশ্যন এইটো যদি আপোনাৰ থাকে ন' ভাইলেশ্যন তেনেহ'লে কোনো অসুবিধা নাই বুজি পালে ন' ভাইলেশ্যন থাকিলে আপোনাৰ কোনো প্ৰব্লেম নাই কিন্তু এটা কথা মনত ৰাখিব ইয়াত মানে এইটো চব মানে ইয়াৰ ভিতৰত এই এলাৰ্টৰ ভিতৰত যদি আপোনাৰ কিছুমান যদি আহে কপিৰাইট যদি আহে তেনে আপুনি এতিয়া শ্ব' কৰিব এনেকৈ লেখা ওলাব যে আপোনাৰ এইটো কপিৰাইট লাগিছে ইয়াত বেমাৰটো মানে এইটোত ধৰা পৰিব সেইটোত মনিটেশ্যনটো আৰু ইয়াত বুজি পালে এই বস্তু দুটা আপোনালোকে যদি ইয়াত যদি আহে আপোনাৰ এইবিলাক ক্ল'জ কৰিব লাগিব আৰু ক্ল'জ কেনেকৈ কৰে মই ভিডিঅ' বনাই দিছোঁ মোৰ এইটো প্ৰফাইলত ক্ল'জ কেনেকৈ কৰে মই ভিডিঅ' বনাই দিছোঁ আপোনাৰ ভিডিঅ'বিলাক চালে গম পাব বুজি পালে এই দুটা বস্তু আপোনালোকক ঠিক কৰিব লাগিব আৰু আপোনালোকে যিসকলে নতুনকৈ আছে ফেচবুকত যদি আপোনালোকে যদি কাম কৰিব বিচাৰে কেনেকৈ কাম কৰিব লাগিব প্ৰত্যেকটো বস্তু মই আপোনাক শিকাই দিম আৰু মই যেনেকৈ ক'লোঁ বেমাৰটো আপুনি ডেইলি চেক কৰিব এনেকৈ ডেইলি ৰাতিপুৱা শোৱাৰ আগত 10 বজাৰ আগত আপোনালোকে এইটো চেক কৰিব কিন্তু এটা কথা মনত ৰাখিব যেতিয়া আপুনি কিবা এটা ৰিল দিয়ে ভিডিঅ' দিয়ে আপুনি এইটো আপলোড কৰাৰ পিছত এইটো এবাৰ চেক কৰিব চেক কৰিলে যদি কোনো অসুবিধা নাই তেনেহ'লে কোনো অসুবিধা নাই যদি কিবা এটা অসুবিধা হৈছে আপুনি লগে লগে ক্ল'জ কৰক দেৰি নকৰিবই যদি দেৰি কৰে পিছত আপোনাৰ ইস্যু লাগিব আমাৰ আৰু এটা বস্তু আপোনাক মই দেখাই দিছোঁ ৰ'ব ঠিক আছে ৰ'বা মই লগটো খুলি লওঁ এইটো বস্তু চোৱা হা বেক কৰি ল'লোঁ আৰু এটা বস্তু ভাল কৰি চোৱা মই বহুত বস্তু বুজাই দিছোঁ ইয়াত গ'লোঁ এই প্ৰফেশ্যনেল ডেছবৰ্ডৰ ভিতৰত গ'লোঁ যোৱাৰ পিছত যদি কিবা ইস্যু থাকে ইয়াত শ্ব' কৰিব আপোনাৰ ইস্যু এই যে চাওক মোৰ যিটো 20K ফলোৱাৰ যিটো আছে ইয়াতে এইটোত শ্ব' কৰিব আপোনাৰ এইটোতো শ্ব' কৰিব বুজি পালে ইয়াত আপোনাৰ ইস্যুটো শ্ব' কৰিব ইয়াতে লাল ইস্যু লেখা ওলাব আৰু এইবিলাক বস্তু যদি ইস্যু লাগিছে আপুনি ৰিপৰ্ট পঠাব লাগিব তাতে আপোনাক কিছুমান ডেট দিব
সেই ডেটৰ ৰিকুৱেষ্টটো পঠাৰ পিছত তাত এটা ডেট দিব সেই ডেটত আপুনি তাৰ আগতে কামটো কৰিব লাগিব নকৰিলে আপোনালোকৰ প্ৰফাইলটো ইছ্যুটো আৰু ডাঙৰকৈ বাঢ়ি যাব বুজি পালে তো কেনেকৈ চেক কৰিব লাগে ভালদৰে আপুনি বুজি পালে আৰু যিসকলে নতুন গৈছে মোৰ এই চেনেলটো ফ'ল' কৰি নটিফিকেশ্যনটো অলকৈ ৰাখক আৰু ফেভৰেট কৰি ৰাখক ফেভৰেট কৰিলে কি হয় জানে মই যেতিয়াই ভিডিঅ' দিম যেতিয়া ফটো পষ্ট কৰিম তেতিয়া আপোনাৰ তাতে সোনকালে গুচি যাব এই ভিডিঅ'টো আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিয়ক কাৰণ কিয় এই ভিডিঅ'টো হেৰাই গ'লে পিছত আপোনালোকে মোক কিন্তু বিচাৰি নাপাব